মা অ মা মা অ মা ক'ত আছ তই মই আহি গলো পনা পনা মই তোৰ কাৰণে মাছেৰে ঔটেঙাৰ জোল আৰু ভেন্দি তৰকাৰী বনাই ৰাখিছোঁ। বল মা মা বাপৰে কিমান দিনৰ মূৰত যে তই ৰন্ধা আঞ্জা খালো বৰ সোৱাদ পালো দেই। এইখন ল মুখ হাত পুচি ল। শিলিখাটো খাই ল। ভাত খোৱাৰ পিছত শিলিখা আৰু আমলখি খালে হজম শক্তি বাঢ়ে। তই মোৰ একমাত্ৰ সন্তান। তই কলা থাকোঁতে তোৰ দেউতাৰাই আমাক এৰি গুচি গ'ল। তই মোৰ জীয়াই থকাৰ একমাত্ৰ সম্বল। তোৰ কথা চিন্তা নকৰি কাৰ কথা চিন্তা কৰি মোক তইয়েই কচোন। নাকান্দিবি না মা তই এনেকুৱা কৰিলে মোৰো মন চন কিবা বেয়া লাগি যায়। নেকান্দো দে। তোৰ দৰে এটা সন্তান থাকোঁতে মোৰ কিহৰ অভাৱ। কেতিয়াবা বেয়া লাগেও পনা কিয় যে তোক মই আৰ্মি চাকৰিত যাব দিলোঁ। দিনৰ দিনটো সেই বৰ্ডাৰত বন্দুক এটা লৈ পহৰা দি থাকিব লাগে। হ'ব দে মা দেশ প্ৰথম। যদি সকলো মাকেই নিজৰ সন্তানক সৈনিকৰ চাকৰি কৰিবলৈ বাধা দিয়ে তেতিয়াহ'লে দেশখন চলিব কেনেকৈ। আমি দিন ৰাতি একাকাৰ কৰি বৰ্ডাৰত পহৰা দি থকাৰ কাৰণেহে আজি দেশৰ নাগৰিকসকল শান্তিৰে শুব পাৰিছে। মোৰ কোনো দুখ নাই। তোক লৈ মই গৰ্ব কৰোঁ। এতিয়া তোক মই এটা বেলেগ কথাহে কওঁ। কি কথা? তই কিন্তু এইবাৰ বিয়াখন পাতিহে যাব পাৰিবি। অঞ্জলীয়ে তোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে। মোৰো এটা লগৰী হ'ব। তই কিন্তু না নকৰিবি। মা এইবাৰ মই মাত্ৰ এসপ্তাহৰ ছুটীত আহিছোঁ। অহা বহাগত পুৰা 1 মাহৰ ছুটীত আহিম আৰু সেইবাৰ তই নকওঁতেই মই বিয়াৰ যোগাৰ চব কৰি আহিম। হ'ব দে যি কৰ কৰ তোৰ মতে হ'ব। প্লিজ মা মন বেয়া নকৰিবি না। হ'ব দে তোৰ মতে হ'ব। যা এপাক অঞ্জলিহঁতৰ ঘৰৰ পৰা আগৈ। তাই অধীৰ অপেক্ষাৰে তলৈ ৰৈ আছে। হয়ো যে আৰু মা। হ'ব দে তোৰ কথা নুশুনিলে আৰু হ'বনে। যাওঁ দে। যা। অঞ্জলি মা অঞ্জলি হে এগিলাচ পানী আনচোন। বৰ পিয়াহ লাগিছে। এয়া লওক দেউতা। বিকাশ অহা কথা আছিল। আহিল নে নাইবা? এইবাৰ বিয়াখন পাতিব পাৰিলে বৰ শান্তি পালোহেঁতেন। খুৰা ভালে আছেনে? আছো যোৱা ভিতৰলৈ যোৱা। ঠিক আছে খুৰা। এৰি দিয়া না প্লিজ। এইখিনি আহোঁতে ইমান সময় লাগেনে? নহয় অঞ্জলি নহয় কি নহয় মানে হয় মানে কৰি আছা?
তোমাৰ চাগে মোলৈ অলপো মনতে নপৰে। অলপ নপৰে। হ'ব দিয়া, মোলৈ মনত নপৰিলেও হ'ব। মাত্ৰ চাবা, তুমি সীমান্তত প্ৰহৰী হৈ থাকোঁতে যেন কোনো বিদেশীয়ে আহি আমাৰ মাটিত প্ৰৱেশ কৰিব নোৱাৰে। নহয় অঞ্জলি, তোমাৰ আৰু মোৰ সম্পৰ্ক শৰীৰ আৰু আত্মাৰ দৰে। আত্মা অবিহনে শৰীৰৰ জানো কিবা মূল্য আছে? বিকাশ, অঞ্জলি, ইমান যে ধুনীয়া ঠাই, ইমান ভাল লাগিছে ন? আকাশখন চোৱা, এই মেঘবোৰ চোৱা, ইমান ভাল লাগিছে। মোৰ উৰি ফুৰিব মন গৈছে। বিকাশ, 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 ক'ত গ'লা তুমি? বিকাশ, বিকাশ, ধেমালি নকৰিবাচোন, প্লিজ ওলাই আহা। ওলাই আহা না বিকাশ, ওলাই আহা। অঞ্জলি, ক'ত গৈছিলা তুমি? ক'ত গৈছিলা? মই ক'ত যাম? মোৰ জীৱনটো থকালৈকে মই তোমাৰ। আৰু এনেকুৱা ধেমালি নকৰিবা, মই মৰি থাকিম। আহিবলগীয়া দিনবোৰৰ কথা ভাবি কিবা কিবি লাগি যায় অ'। হয়নে অঞ্জলি? এইবাৰ ছুটি মাত্ৰ এসপ্তাহৰ। দেশৰ পৰিস্থিতিও ঠিক নহয়। তুমি এইবিলাক চিন্তা নকৰিবা, ভগৱানে তোমাক ৰক্ষা কৰিব। বছ, এনেকৈ ঘূৰি ফুৰা লাইফটো এটা বেলেগ মজা আছে, হয়নে? হয় দে, তই কবি আৰু নহ'বনে? এয়াইতো কথা বছ। পাপাই ঘৰত সদায় গালি পাৰি থাকে। মোৰ বোলে কোনো থুতুৰি নাই, মোৰ বোলে চেৰেক্টাৰ বেয়া। কি কলি তই? তোৰ কি নাই? চেৰেক্টাৰ মানে কালি কি হ'ব বা কি হ'বলগীয়া আছে তাক কি কয়? ফিউচাৰ, ফিউচাৰ। আৰু কি নাই তোৰ? কি কয় সেইডালক মই ভালনে বেয়া? কেৰেক্টাৰ, কেৰেক্টাৰ। হ'ব দে, কিবা এটা ক'লেই হ'ব। অ' বছ, পখিলা উৰিছে। পখিলা? ক'ত পখিলা? সেইটো বছ, মাইকী পখিলা উৰি উৰি আমাৰ ফালে আহি আছে। অ' হয়তো, আহিব দে, আহিব দে। এইজনী ক'ত যাও? আমাকো এবাৰ মাত লগাই জানা। খুৰা, এই বয়সত আপোনালোকৰ ৰাস্তাৰ ছোৱালী জোকাবলৈ লাজ নালাগে? বাই ভনী নাই আপোনালোকৰ ঘৰত? লাজ? প্ৰথম কথা, লাজ শব্দটো আমাৰ অভিধানত নাই। দ্বিতীয় কথাটো হ'ল, মই তোমাৰ খুৰা নহয়। আৰু তৃতীয় কথাটো হ'ল, মোৰ কোনো বাই ভনীয়ে নাই। আপোনালোকৰ নিচিনা নীলাজৰ লগত তৰ্ক কৰিবলৈ মোৰ সময় নাই এতিয়া। মই যাওঁ এতিয়া। ক'ত যাওঁ? আমাকো অলপ মৰমৰ ভাগ নিদিয় নেকি? অভদ্ৰামী নকৰিব। ঐ হাতেৰ
আহা অঞ্জলি আহা, ইহঁতৰ লগত মুখ লাগি একো লাভ নাই, আহা। বহা। ৰাজা বাহ, আমাৰ বছক সকলোৱে ভয় কৰে, নকৰিব কেলেই? আমাৰ বছৰ যিহে পাৱাৰ। ঠিক কৈছ তই, ঠিক কৈছ। মোৰ কিন্তু সন্দেহ আছে, সি কিন্তু আকৌ ঘূৰি আহিব। যোৱা। তুমি কিন্তু গুণ্ডাকেইটাৰ লগত কাজিয়া নকৰিবা। কি যে কোৱা তুমি, মই আৰু কাজিয়া? যোৱা এতিয়া ঘৰত যোৱা, যোৱা। হাও বছ, বিকাশ দেখোন আকৌ ঘূৰি আহিল। অঁ হয়তো, কিহে পালে ইয়াক আকৌ? এইবাৰ বছ মতা বখিলা কিন্তু। ৰ আহিব দে। ঐ, তই অঞ্জলিক জোকাবলৈ ক'ত সাহস পাইছ হা? আজিৰ পৰা কোনো ছোৱালীৰ ফালে যাতে বেয়া দৃষ্টিৰে নাচাও। মাছ খাবৰ বাবে আৰু ছোৱালী জোকাবৰ বাবে। তাত আকৌ সাহস শব্দটো ক'ৰ পৰা আহিল হা? চালে কি কৰিবি? ইয়াৰ পিছত যিজনে মোৰ গাত হাত দিয়, সি সুস্থ শৰীৰে ঘটিব নোৱাৰিবি। এই বদমচি দলঙলৈ আছোন। মাফ কৰি দে ভাই, আজিৰ পৰা মই অঞ্জলিক আৰু কেতিয়াও বেয়া দৃষ্টিৰে নাচাওঁ। তাইক মই শুনিবলৈ ভাবি। কেৱল অঞ্জলি নহয়, আজিৰ পৰা মোৰ চকুৰ সন্মুখত সকলো ছোৱালীকে ভাল দৃষ্টিৰে চাবি। সৈনিক হয় মই, ইণ্ডিয়ান আৰ্মি, অন দ্য ডিউটি অফ দ্য ডিউটি। যা এতিয়া। নহ'লে এটা এটাকে যা। হাও, চব গেলহেন পাইছো, ময়ো যাওঁ নেকি? মই যাওঁ দে, ভালদৰে চলিবি, নিজৰ যত্ন ল'বি, মোৰ কথা বেছি চিন্তা কৰি নাথাকিবি। শৰীৰৰ যত্ন ল'বি, সাৱধানে থাকিবি। হ'ব মা। অঞ্জলি, মই যাওঁ দিয়া, খুৰাৰ যত্ন ল'বা, আমাৰ মাকো চাবা। প্ৰিয়তমা মোৰ নুবুজিবা হৃদয়ৰ বেদনা। প্ৰিয়তম মোৰ নুবুজিবা হাসি থোৱা মৰমৰ যাতনা। ওলাই আহিছো দেশৰ বাবে, যুঁজিব লাগিব দহৰ বাবে। দেহত থাকিলে প্ৰাণ উভতি গৈ যাম। তুমি কিন্তু নিজৰ যত্ন
তুমিও ভালকৈ থাকিবা কাম মই এতিয়া হৃদয়ৰ যাওঁ। গান প্ৰিয়তমৰ নুবুজিবা হাসি থোৱা মৰম যাতনা। আজি ৰাতিপুৱাৰ পৰা চকুটো নাচি আছে, মনটো কিবা ভাল লগা নাই। হেল্ল', অঁ হয়, মই বিকাশেশ্বৰ মাক। কি ভৰিত গুলি লাগিছে? মাও মূৰটো বৰকৈ বিষাইছে অ'। তই বেছিকৈ চিন্তা কৰিছ নেকি? একো চিন্তা নকৰিবি না, ভগৱানে তোক সোনকালে সুস্থ কৰি তুলিব। খুৰীমা, অঞ্জলি, আহা বহা। তোমালোকে কথা পতা, মই পাকঘৰত লাগো। অলপ ভাল পাইছা ন বিকাশ? পাইছোঁ দিয়া। কিবা কোৱা। কি ক'ম? কিয় একো ক'বলগীয়া নাই নেকি? অঞ্জলি, এনেকৈ আৰু মোৰ কাৰণে কিমান দিন ৰৈ থাকিবা? মানে যেতিয়ালৈ তুমি সুস্থ হৈ নুঠা তেতিয়ালৈ? আৰু মই যদি কেতিয়াও সুস্থ হৈ নুঠো তেতিয়া? তেনেকৈ নক'বা বিকাশ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। তুমি যদি বেয়া নোপোৱা তোমাক এটা কথা কওঁ অঞ্জলি। বেয়া পাবলগীয়া কথা হ'লে বেয়া পামেই। অঞ্জলি, তুমি ভাল ছোৱালী, ধুনীয়া ছোৱালী। যদিহে তুমি বিচৰা মোতকৈ বহুত ভাল ল'ৰা পাবা। চুপ, এনেকুৱা কথা ক'বলৈ তোমাৰ অকণমানো বেয়া নালাগিল? নহয় মানে অঞ্জলি, আৰু এটা শব্দও নক'বা। তুমিয়েতো কৈছিলা আমাৰ সম্পৰ্ক শৰীৰ আৰু আত্মাৰ দৰে। শৰীৰৰ অবিহনে আত্মাৰ জানো কিবা মূল্য আছে? ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখা, এদিন তুমি সুস্থ হ'বাই। আৰু তোমাৰ বাবে অপেক্ষা কৰিবলৈ মোৰ গোটেই জীৱনটো কম যেন লাগে। অঞ্জলি, এয়া চাহ খাওক দেউতা। তোৰ লগত এটা কথা আছিল মা। কওক দেউতা। কালি প্ৰণৱ আহিব মা। প্ৰণৱ? কোন প্ৰণৱ? তোক মই কোৱাই হোৱা নাই নহয়। প্ৰণৱ মোৰ পুৰণি বন্ধু ৰমেন বৰুৱাৰ ল'ৰা। এটা ভাল চাকৰিও কৰে আৰু অগাধ সম্পত্তিৰ মালিক। গুৱাহাটীত ঘৰ মাটি আছে তেওঁলোকৰ। দেউতা, আপুনি কি ক'ব বিচাৰিছে? চিধাকৈ কওক দেউতা। নহয় মা, বিকাশটো ঘূণীয়া হৈ পৰি আছে। সি কেতিয়াবা সম্পূৰ্ণ সুস্থ হৈ উঠেনে নাই তাৰো একো ঠিক নাই। সেয়েহে মই ভাবিছোঁ প্ৰণৱৰ লগতেই তোৰ বিয়াখন। এয়া আপুনি কি কৈছে দেউতা? আপুনি ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰিলে দেউতা? মই তোৰ দেউতাৰা হ'ম, গতিকে মই তোৰ ভাল বেয়া চিন্তা কৰাটো মোৰ কৰ্তব্য। এয়া হ'ব নোৱাৰে দেউতা, এয়া হ'ব নোৱাৰে। মই যদি বিয়া হওঁ বিকাশৰ লগতেই হ'ম, নহ'লে মই এনেকৈয়ে থাকি যাম দেউতা। আৰু আপুনি যদি মোক বেছি জোৰ কৰে তেতিয়া মই মৰি থাকিম দেউতা, মই মৰি থাকিম। তই তেনেদৰে নকবি মা, তই তেনেদৰে নকবি। তই যেনেদৰে বিচাৰ মই তেনেদৰেই কৰিম।
তোক তোক মই হেৰুৱাব নিবিচাৰোঁ মা তোক মই হেৰুৱাব নিবিচাৰোঁ দেউতা ইমান দেৰি হ'ল মানুহজনৰ খবৰেই নাই চাকৰিৰ পৰা আহিছে লগৰ লগত ঘূৰি ফুৰিহে আছে 8-9টা বাজিবৰ হ'ল এতিয়ালৈকে আহিয়ে পোৱা নাই ক'ত যে কি কৰি থাকে আহিল চাগে আমাৰ মহাজনী ৱাহ, ইমান দেৰি কিয় হ'ল মানে হয় মানে নহয় মানে এই কি কি নহয় মানে হয় মানে কৰি আছা